আইতাহঁত কি ধৰিছিলে? টকটা আজি ফালি দিলে ন? ফালিলে ন? এইকেইডোখৰ আমি নমু কৰে যে। বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকে চাগে ভাবিছে আজি দীপনীল আৰু প্ৰিয়ংকা দত্তৰ চেনেলত কিহৰ বাবে এই কাঠকেইডোখৰ দেখুৱাই থকা হৈছে। আচলতে এইকেইডোখৰ আমাৰ কাৰণে কাঠ বুলি নহয়, এয়া আমাৰ বহুদিনৰ এক সপোন মনতে পুহি ৰখা আমাৰ দীপনীলৰ দেউতাক আৰু মোৰ শহুৰ দেউতাৰ। তেওঁ আচলতে এতিয়া এই পৃথিৱীত নাই যদিও এওঁ সেই সপোনটো দেৰি কৰি হ'লেও পূৰাবলৈ চেষ্টা কৰি এই কাঠকেইডোখৰ বহুদিনৰ পৰাই সাঁচি ৰাখিছিল আৰু মিস্ত্ৰী অহাত কাঠকেইডোখৰ ফালি থৈ গ'ল আৰু এনেকৈ আনি থ'লে। আৰু বন্ধু বান্ধৱীসকল, পূৰা 2.5 বছৰ পাছত আমাৰ দীপনীলৰ দেউতাকৰ সপোনটো পূৰ হ'বলৈ ওলালে আৰু এওঁ আজি ঘৰলৈ থকাখন আনিলে, বনাই হৈ গ'ল। আৰু মই আচলতে দীপ আৰু নীলক শুৱাই আছিলোঁ। শুই উঠি গৈয়ে দেখিছোঁ যে ইমান এটা ধুনীয়া ভাল লগা, খুব বেছি ভাল লাগিলে। আৰু খুৰাজনকো বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁ যে ইমান ধুনীয়াকৈ আমাক থকাখন সাজি দিলে, সেইকাৰণে বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ বাৰু থকা কেনেকুৱা লাগিছে জনাব। বন্ধু বান্ধৱীসকল, আচলতে এওঁ ডিউটিৰ পৰা ঘূৰি আহোঁতে থকাখন বনাই হৈ গ'ল বুলি যেতিয়ালৈকে খুৰাজনে ফোন মাৰিলে, এওঁ লৈ আহিলে ঘপককৈ। আৰু থকাখন আচলতে আমাৰ মহিলাসকলে চুব নাপায় আৰু সৰু ল'ৰা ছোৱালীও চুবলৈ নাপায়। আৰু সেই গতিকেলৈ এওঁ ওপৰত ৰাখিবৰ কাৰণে, কাৰণ আমাৰ ঘৰটো পকা নহয়, চানচেট কোনো ওপৰত তেনেকৈ থ'বলৈ সুবিধা নাই। আৰু সেইকাৰণে এওঁ এটা লোহৰ ওচৰতে ৱেল্ডিঙৰ মিস্ত্ৰী আছিলে আৰু তেওঁকে ক'লে এনেকৈ এটা বনাই দিয়া বুলি। তেওঁ বৰ ধুনীয়াকৈ বনাই দিলে আৰু এনেকৈ এতিয়া আমি ওপৰত ৰাখি থৈছোঁ ধুনীয়াকৈ। আৰু গধূলি হ'লে ধূপ ধূনা দিওঁ, খুব ভাল লাগে মনটো। আৰু মনত কিবা এটা খং ৰাগ হৈ থাকিলেও এইফালে মনটো কৰি দিলে খুবেই বেছি ভাল লাগে। আৰু আপোনালোকৰ বাৰু আমাৰ থকাখন কেনেকুৱা লাগিলে ভিডিঅ'টোত প্লিজ জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।